হাই ফ্ৰেণ্ডছ, মই গাঁৱলৈ পৰা কৰবি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই ভিডিঅ'লৈ। কি হ'ব বাৰু আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি হোলী ফেৰী, গতিকে আমি হোলী খেলিছোঁ। সকলো অসমবাসীলৈকে মই হেপী হোলী সকলোকে ক'লোঁ। সকলোৰে যেন দিনবোৰ ফাকুৱা ৰঙৰ নিচিনাকৈ ৰঙেৰে উপচি পৰে, মই তাকে কামনা কৰিলোঁ। আৰু মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এইফালে চাওকচোন, এই ছোৱালীজনী সেইফালে দৌৰিছে, হোলী খেলিছে সকলে। এইফালে হোলী খেলিছে। আমি আহিছোঁ আলহীৰ ঘৰত, বৰপেটাত। গতিকে ইয়াত বহুত ডাঙৰ দৌল মহোৎসৱ হয়। মই দুদিন গ'লোঁ আৰু আজিও যাম বুলি ভাবিছোঁ। মই ভিডিঅ' এটা আপলোড কৰিছিলোঁ আপোনালোকলৈ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ইয়াত সকলোৱে ধুমধামেৰে হোলী উৎসৱ পালন কৰে। মই ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু দৌলত বৰপেটা কীৰ্তনঘৰত নামঘৰত গৈ পালে মই আপোনালোকক আজি যিখিনি তাত নিয়ম পালন কৰা হয় সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব আৰু মোক ছাপোৰ্ট কৰিব। তেনেহ'লে এতিয়া মই ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ আৰু পুনৰ দৌলৰ কীৰ্তনঘৰত গ'লে আপোনালোকক লগ পাম। ফ্ৰেণ্ডছ, মই এয়া বৰপেটা সত্ৰ আহি পালোঁ। এয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিছু দৃশ্যাংশ যিখিনি পাৰোঁ। এয়া হৈছে বৰপেটা সত্ৰৰ মূল গেটখন। ইয়াত বহুত জনসমাগম হৈছে। যদিওবা প্ৰাকৃতিক দুৰ্যোগ, তথাপিতো মানুহৰ লানি নিচিঙা ঔষধ বৈছে, কাৰণ অহাবিলাকে আহি আছে, যোৱাবিলাক গৈয়ে আছে, তথাপিতো মানুহৰ ভিৰ কমা নাই। এয়া মই ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিছোঁ, কিন্তু মানুহ বহুত বেছি হৈছে। এয়া চাওকচোন আপোনালোকে, মেইন মন্দিৰৰ ভিতৰত বহুত মানুহ। ইয়াত গোসাঁইক যিহেতু নিয়ম আছে, এটা দৌল উৎসৱৰ এটা পৰম্পৰা আছে যে মেইন মন্দিৰৰ চাৰিওপিনে গোসাঁইক 7 পাক ঘূৰোৱা হয়। সেই মৰ্মে ইয়াতো সেইটো নিয়ম পালন কৰা হৈছে। গতিকে সকলোৰে এটা মেইন উদ্দেশ্য লৈ আহিছে, সকলোৱে গোসাঁইক ঘূৰোৱা চাবলৈ। যিমানেই প্ৰাকৃতিক দুৰ্যোগ নহওক কিয়, কিন্তু মানুহৰ ভিৰ কমা নাই, সকলোৱে চাই আছে। চাওকচোন, এয়া মই ভিতৰলৈ সোমাই গ'লোঁ। এইফালে চাওকচোন কিমান মানুহ। এইটো আছিল দৌল মন্দিৰ। ইয়াৰ পৰা গোসাঁইক উলিওৱা হৈছিল। প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে মই বাহিৰলৈ যাব নোৱাৰিলোঁ। মন্দিৰৰ ভিতৰৰ পৰাই যিখিনি পাৰোঁ সেইখিনি ভিডিঅ' কৰিলোঁ। সেইপিনে গোসাঁইক ঘূৰাই আছে মন্দিৰৰ চাৰিওপিনে।
আপোনালোকৰ যদি মোৰ আজিৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত আজি নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহি থকা নতুন নতুন ভিডিঅ'বোৰ ন'টিফিকেশ্যন পোনপ্ৰথমতে পাইছে। আৰু পুনৰ এটি নতুন ভিডিঅ'ৰ লগত পুনৰ লগ পাম।